আজি পাভ মাছ বনাম দেই ৰাইজসকল। খুব ধুনীয়াকৈ ধুই লৈছোঁ, কাটি বাছি বজাৰতেই দিছে। আমাৰ এই গুৱাহাটীৰ যিখন কলংপাৰ বজাৰ আছে, সেইখন বজাৰত খুব সুন্দৰ সুন্দৰ মাছ পোৱা যায়। কেতিয়াবা আমি বজাৰখনৰ পৰাও আনো আৰু প্ৰায়ে পিছে আমাক বেপাৰীয়ে দিয়েহি। আজি বজাৰৰ পৰা এই মাছকেইটা আনিলোঁ। খুব সোৱাদ লাগিব যেন পাইছোঁ দেখাত। আৰু এইফালে মই বনাই আছোঁ মাছ, কুৰি মাছ। কুৰি মাছ আগৰ পুৰণা মাছ আছিলে আনি থোৱা, তো তাৰে মই অলপমান বনালোঁ। নৰসিংহ, ধনিয়া এনেধৰণে পিচি পেলাই, জলকীয়া, তাৰপাছত আদা, নহৰু, পিঁয়াজ আটাইখিনি একেলগে পিচি পেলাই মাছখিনি ফ্ৰাই কৰি মই দি দিছোঁ। এনেধৰণে খাবলৈ খুব সোৱাদ লাগে। আৰু এইফালে বনাইছোঁ চিকেন ধনিয়াৰ লগত বনাইছোঁ। খুব চিম্পলকৈ বনাইছোঁ। যিসকলে চিকেন নাখায় বা আৰু যিসকলে পৰ্ক ভাল পায় তেওঁলোকৰ কাৰণেও মই বনাইছোঁ পৰ্ক। গোটেই ৰেচিপিখিনি আপোনালোকে চাব পাৰে। এনেধৰণে বনালে মানে খাবলৈ সঁচাকৈ ভাল লাগে। পৰ্ক মই বিভিন্ন ধৰণে বনাওঁ, আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰে। এইফালে মই এখন জুৱেলাৰী দোকানত গৈছিলোঁ। তাতে এজোপা সঁচি প্লাণ্ট হয়, ইমান ধুনীয়া লাগিলে, গতিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। নামটো কি জনাবচোন দেই, মই নাজানো। এইফালে আমি গৈ আছোঁ এটা বাৰ্থডে পাৰ্টি এটেণ্ড কৰিবৰ কাৰণে। এইফালে জুবিনদাৰ ক্ষেত্ৰ হৈ পেলাই আমি যাম। এয়া অৱশেষত আমি পালোহি। এই ৰিজৰ্টখনৰ নাম মই আপোনালোকক জনাই থওঁ, আৰিয়ান উডছ এণ্ড ৰিজৰ্ট। এখন আছে সোণাপুৰত, জুবিনদাৰ ক্ষেত্ৰ পাৰ হৈ পেলাই। খুব সুন্দৰ এখন ৰিজৰ্ট হয়। ইয়াতে যেনেধৰণে আপোনালোকে বিচাৰে তেনেধৰণে চেলিব্ৰেট কৰিব পাৰে। বাৰ্থডে হওক, বেলেগ কিবা ধৰণৰ পাৰ্টি হওক। ইয়াত ৱাইনৰ কাৰণে খুব সুন্দৰ জেগা আছে। এইখিনিত আপোনালোকে মুকলিভাৱে ৱাইন ল'ব পাৰে যিকোনো ধৰণৰ। এয়া হৈছে আৰ্টিফিচিয়েল এজোপা লতা। এই গছজোপাত ৰোপণ কৰি দিছে তেওঁলোকে। আৰ্টিফিচিয়েল নহয়, এইটো ৰিয়েলে হয়। ইয়াতে ৰোপণ কৰি দিছে, খুব সুন্দৰভাৱে তেওঁলোকে মেইনটেইন কৰিছে। খুব ভাল লাগিলে এখন। আমাৰ গোটেই ফেমিলিৰ বোৱাৰীকেইজনী আমি লগ হৈছোঁ ইয়াতে। কিছুমান আহিছে ডিব্ৰুগড়ৰ পৰা, কিছুমান আমি গুৱাহাটীৰে মেক্সিমাম আটাইখিনি। আৰু চাওকচোন ৰিজৰ্টখন কিমান ডাঙৰ আৰু ওপৰলৈ আছে। ইয়াতে ছুইমিং পুল আছে। ইয়াতে হৈছে আমাৰ বাৰ্থডেটো চেলিব্ৰেট কৰা হ'ব। দূৰৰ পৰা মই অকণমান দেখাইছোঁ। মই ফেমিলিৰ গোটেই মানুহখিনি বহি আছে। গতিকে খুব ভাল লাগিলে ইয়াতে আহি পেলাই। বহল আহল খুব সুন্দৰ এটা পৰিৱেশ। কিছুমানে ইয়াতে বাৰ্থডে চেলিব্ৰেট কৰিছে, কিছুমানে বেলেগ কিবা। খুব ভাল লাগিলে। আৰু নিউ ইয়েৰ এনেকুৱা ধৰণৰ ইয়াতে চেলিব্ৰেট কৰে। গতিকে আপোনালোকেও আহক। এইটো নহয় যে ইয়াতে অকল ৰিজৰ্টখনত থকা খোৱাৰো সুবিধা আছে কিন্তু দেই। এইটো নহয় যে অকল থকা খোৱাৰ সুবিধাখিনিহে আছে। ইয়াত খোৱা বোৱাৰ ব্যৱস্থাখিনিও খুব সুন্দৰভাৱে কৰে। ষ্টাৰ্টাৰৰ পৰা আদি কৰি যিখিনি ডিনাৰ, লাঞ্চ যিখিনি বিচাৰে, সেই আটাইখিনি খুব সুন্দৰভাৱে তেওঁলোকে মানে মানুহক ছাৰ্ভ কৰে। খুব ভাল লাগিলে। খোৱা বোৱাৰ পৰা যিখিনি ষ্টাৰ্টাৰত হয়, সেই ষ্টাৰ্টাৰটো খুব সুন্দৰভাৱে দিয়ে তেওঁলোকে, যিটো টিক্কি দিয়ে, খুব ভাল লাগিলে। তাৰপাছতে যিখিনি ইয়াতে চুপ আছে, মানিমুনি চুপ দিয়ে তেওঁলোকে, ট্ৰেডিশ্যনেল যিটো চুপ, সেইখিনি খুব ভাল লাগিলে। সঁচাকৈ এখন ভাল লগা ৰিজৰ্ট হয়। আটাইখিনি থকা খোৱা, তাৰপাছতে ইয়াতে মানে যিখিনি আমি অকণমান ইফাল সিফাল যোৱা, গোটেই পাৰ্কখনত ফুৰা, এই গোটেইখিনিৰ সুবিধা আছে। গতিকে মোৰ ৰিজৰ্টখন সঁচাকৈ ভাল লাগিলে। এয়া কলডিলৰ এটা মই ডিছ বনাবলৈ লৈছোঁ। কলডিলখিনি ইমান মিহিকৈ কেনেকৈনো মই কাটিছোঁ, মোৰ পুৰণা এটা ভিডিঅ'ত আছে, আপোনালোকে গৈ চাব পাৰে। ইয়াত অলপমান আলুত দিছোঁ মই। আলুটো ইয়াত কচু যে ডাঙৰ পিচ কচুবোৰ যে দিলে মানে বেছি ভাল হয়, কিন্তু নাই কাৰণে মই ইয়াত আলু দিছোঁ। ইয়াত আদা নহৰু খুন্দি দিলোঁ, অলপ দি দিলোঁ ইয়াতে। আৰু এই ডিছটো মই খাইছিলোঁ অৰুণাচলত, তো খাই ইমান ভাল লাগিলে। চব সময়তো কচু পোৱা নাযায়, গতিকে কেতিয়াবা আলু ইউজ কৰা হয় খাবলৈ মন গ'লে। এয়া হৈছে খৰিচা। আৰু খৰিচাটো দেখিছেনে, মোৰ ৰংটো খুব ধুনীয়া হৈছে। কিছুমানৰ ক'লা হৈ যায়, কিন্তু এই খৰিচাটোতো মই কেনেকৈ বনাইছোঁ আপোনালোকক মই আগতে ভিডিঅ' মোৰ দিয়া আছে। আপোনালোকে পুৰণা ভিডিঅ'ত আপোনালোকে গৈ চাব পাৰে। এইটো মই কৈ দিছোঁ বাৰু থুলমূলকৈ। খৰিচাটো কাটি ল'ব এনেধৰণে টুকুৰা টুকুৰকৈ কাটি লোৱাৰ পাছতে পানীত
সমান পৰিমাণে পানী দি পেলাই তাতে নিমখ দিব লাগে যথেষ্ট পৰিমাণে নিমখ হোৱাকৈ নিমখ দিব লাগে দেই কম পৰিমাণ হ'লে মানে নহয় কিন্তু নিমখটো মুখত লাগিব লাগে যে তেনেধৰণে দিলেহে আচলতে খৰিচাটো ভাল হৈ থাকে আৰু এনেকৈ আপোনালোকে বটলত ভৰাই থ'ব চাব যে খৰিচাখিনি বছৰ ধৰি খুব সুন্দৰভাৱে ক'লা নোহোৱাকৈ থাকি যাব গতিকে খৰিচা এনেধৰণে মই বনাওঁ বহুতে কয় যে খৰিচাখিনি কেলৈ ক'লা হৈ যায় গতিকে নিমখ দি থ'ব আপোনালোকে ভাল হ'ব আৰু এয়া পানী অলপ দি পেলাই মই চিটি লগাই দিম আৰু কেতিয়াবা এনেধৰণে খায়ো কিন্তু ভাল লাগে দেই এয়া আদা নহৰু খুন্দোতে কিন্তু এনেকৈ নিমখ অকণমান দি দিলে এই সুন্দৰভাৱে মানে এনেকৈ চিটিকি নাযায় গতিকে মই অকণমান নিমখ দি লওঁ আদা নহৰু খুন্দাৰ আগতে এই আদা নহৰুখিনি মই খুন্দি ল'লোঁ খুন্দি লোৱাৰ পাছত এতিয়া মই অকণমান পানী দি দিলোঁ পানী দি পেলাই মই অলপ কাটি ল'লোঁ কোমোৰা আৰু আলু অলপমান কাটি ল'লোঁ এয়া দেখিছেনে লগতে দি দিলোঁ পিঁয়াজ আৰু এতিয়া দি দিলোঁ আদা নহৰুখিনি ইয়াতে মই বনাম চিকেনটো বইল কৰিম এইটো চিকেন আচলতে সদায় তেল মছলাযুক্তৰে আমি খাওঁৱেই সদায় কিন্তু এনেধৰণে আমি বইল কৰিও কেতিয়াবা খাব পাৰোঁ আদা নহৰু পিঁয়াজ দি দিলোঁ পানী দিছোঁ আৰু মান ধনিয়া যদি দি দিওঁ খাবলৈ খুব সোৱাদ লাগে দেখিছেনে মান ধনিয়া জলকীয়া আৰু মান ধনিয়া কাটি ল'লোঁ আৰু এতিয়া পিচি দিলে কিন্তু আৰু ভাল লাগে হাতেৰে পিচিব লাগে খালি দেই বা খুন্দুনাত পিচিলে খুব ভাল লাগে এতিয়া 4-5টা চিটি লগাই পেলাই মোৰ ডিছটো ৰেডি হৈ যাব দিলে এইফালে মই বনালোঁ পৰ্ক বইল কৰিলোঁ ইয়াতে পৰ্কটো বইল কৰোঁতে মই অকণমান দিলোঁ পিঁয়াজ দিলে মানে কি হয় ইয়াৰ ফ্লেভাৰ যিটো গোন্ধটো পৰ্কৰ যিটো গোন্ধ সেইটো নোহোৱা হৈ যায় আদা নহৰু দিলেও কিন্তু সেই গোন্ধটো নাযায় দেই গতিকে পিঁয়াজ দিলেহে কিন্তু সেয়াৰ গোন্ধটো যায় এই পৰ্কখিনি মই বইল কৰোঁতে কিন্তু পানী দিয়া নাছিলোঁ একেবাৰে পানী নিদিয়াকৈ মই চিটি লগাইছোঁ 4-5টা তাৰপাছতে অলপ পানী আছে তাতে মই ইয়াতে আলুখিনি দি দিলোঁ আৰু হাফ কুক যেতিয়া হ'ব তেতিয়াই মই মানে হাফ কুকতকৈ অকণমান 70% মান সিজিলেই মই আলুখিনি ইয়াৰ পৰা আঁতৰাই ৰাখিম নহ'লে কি হয় যিহেতু অকণমান সিজিবলৈ আছে পিঁয়াজ আদা নহৰু দিবলৈ আছে তেলটো ওলালেহে পিঁয়াজ আদা নহৰুখিনি আমি দিব পাৰিম হয়নে গতিকে এইখিনি 70% মান সিজিলে গতিকে মই আলুখিনি আঁতৰাই দিলোঁ আৰু এনেধৰণে যদি মই ৰাখি থৈ দিওঁ আলুখিনি বেছিকৈ পিটিকা লাগি যাব আৰু খাবলৈ ভাল নালাগিব গতিকে মই আলুখিনি আঁতৰাই ৰাখিলোঁ তাৰপিছত এতিয়া তেল ওলাইছে তেল ওলোৱাত মই পিঁয়াজ আদা নহৰু আটাইখিনি মই বা ধনিয়া এনেকুৱা ধৰণৰ আপোনালোকে দি দিব পাৰে এইটো খুব ভাল লাগে কিছুমানে মই কেতিয়াবা বনাইছোঁ ভিনেগাৰ দিও বনাইছোঁ এনেধৰণে বনাই পেলাই ভিনেগাৰ দি দিওঁ তেনেকৈ ধৰণৰ আৰু কেঁচা জলকীয়া অলপ দিলোঁ ভিনেগাৰ দিও খুব ভাল লাগে সঁচাকৈ এনেধৰণে ড্ৰাই হয় কেতিয়াবা কিন্তু আজি মই এইটো বনাম বিলাহী দি পেলাই দেই মই কেনেধৰণেনো মই ভিনেগাৰ দি বনাইছোঁ আপোনালোকে মোৰ পুৰণা ভিডিঅ'ত গৈ পেলাই চাব পাৰে সেইটো খুব বেছি আজিলৈকে মই যিমানখিনি বনাইছোঁ সেইটো কিন্তু ভিনেগাৰ দি বনোৱাটো চবতছে ভাল লগা ইয়াত মই বিলাহী দি দিলোঁ আজি মই বেলেগ ধৰণে বনাইছোঁ অকণ বিলাহী দি পেলাই এতিয়া আদা নহৰু পিঁয়াজখিনি গোটেইখিনি ভালদৰে হৈ গ'ল ভাজা হৈ গ'ল এতিয়া মই তাতে বিলাহী আৰু আলুখিনি ঢালি দিলোঁ এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম মিক্স কৰি মই অলপ চুপ টাইপৰ অকণমান পানী দি পেলাই বনাম দেই ডিছটো অকণমান বেলেগকৈ সদায় একেধৰণে খায়ো বেয়া লাগে গতিকে অকণমান বেলেগ ধৰণে আজি বনাইছোঁ এইটো ধৰণে হয়তো সকলোৱে খায়েই এয়া অকণমান পানী দিলোঁ পানী দিয়াৰ পাছত তাতে শুকাই গ'লে মই গেছটো বন্ধ কৰি দিম ইয়াতে এটামান বা 2টামান হুইচেল দি দিলে ভাল হ'ব গোটেইখিনি ধুনীয়াকৈ সিজি যাব কিয়নো মই ইয়াতে 70%হে মই সিজাইছিলোঁ এয়া মোৰ অৱশেষত হৈ গ'ল মোৰ পৰ্ক সিজি গ'ল তেল ওলাই গ'ল লাষ্টত মই সেইকাৰণে এই গেছটো বন্ধ কৰি দিলোঁ এতিয়া মই বাতি এটাত মই ৰেডি কৰিম পৰ্কখিনি কেনেকুৱা আপোনালোকে খায়নে বাৰু এনেধৰণে মই বনোৱা ধৰণে বইল কৰোঁতে কিন্তু মই পানী নিদিওঁ দেই একেবাৰে পানী নিদিওঁ চ' এনেধৰণে বনাই খাব খুব জুতি লাগিব এয়া আজি মোৰ ৰেচিপিটো ইমানেই আছিল আশা ৰাখিছোঁ আপোনালোকে ভাল পাইছে চাই স্পেচিয়েলি মই আজি বনাইছোঁ পৰ্কৰ কাৰণেই এই ভিডিঅ'টো ৰাখিলোঁ বাকী মোৰ নতুন ভিডিঅ' হয়তো আপোনালোকে পায়ে থাকে যদি নেক্সট ভিডিঅ' পাবলৈ হয় তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব
তেতিয়াহ'লে তেনেকৈ ছাবস্ক্ৰাইব হৈ যাব। আজিলৈ আহোঁ, মোৰ ভিডিঅ' ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।